মৃত ব্যক্তি উঠি আহিল ৰাইজৰ সন্মুখলৈ দিছপুৰ প্ৰেছ ক্লাবত সোঁশৰীৰে মৃতকৰ আবিৰ্ভাৱ সংবাদমেল সংবোধন মৃত ব্যক্তিৰ উৎসৱ খাই উঠিছে নেকি মৃত ব্যক্তিৰ সংবাদমেল কেনেকৈ সম্ভৱ সম্ভৱ ধনৰ লালসাত অসম্ভৱকো সম্ভৱ কৰিছে এটা দুষ্ট চক্ৰই এজন শামছুল হক চৌধুৰী শামছুলৰ ঘৰ ডবকাত কাগজে পত্ৰই এওঁ মৃত কিন্তু জীৱিত বুলি এতিয়া নিজকে দাবী কৰিবলৈ সংবাদমেল পাতিবলগীয়া হ'ল শামছুল হকে এতিয়া চাওক এখন মৃত্যুৰ প্ৰমাণ পত্ৰ ডবকাৰ এজন শামছুল হক চৌধুৰী মৃত বুলি প্ৰমাণ পত্ৰ দিছে অসম চৰকাৰৰ স্বাস্থ্য সেৱা বিভাগে চলিত বৰ্ষৰ 20 ফেব্ৰুৱাৰীৰ দিনাই হেনো মৃত্যু হ'ল শামছুলৰ কেৱল স্বাস্থ্য বিভাগেই নহয় মৃত্যুৰ প্ৰমাণ পত্ৰ দিলে গাস্তাল কবৰস্থান কমিটিয়েও মৃত শামছুলক কবৰো দিলে কবৰস্থান কমিটিয়ে মুঠতে শামছুল মৰিল কাগজে পত্ৰই মৰিল শামছুল ইতিমধ্যে দায়িত্বশীল বহুজনে মৰিল বুলি প্ৰমাণ পত্ৰ দিয়া শামছুলেই শনিবাৰে উদঙাই দিলে তেওঁক লৈ হোৱা ভয়ংকৰ ষড়যন্ত্ৰৰ কথা বিস্ফোৰক অভিযোগ শামছুল হক চৌধুৰীৰ জীৱিত অৱস্থাতে মৃত সজাইছে শামছুলক বীমাৰ ধনৰ লোভতেই মৃত সজাইছে শামছুলক অগপ নেতা ৰেজাউল কৰিম চৌধুৰীয়ে কৰিছে এই কাণ্ড ৰেজাউল কৰিমে আৰু তেওঁৰ ভাই এনামুল কৰিম আৰু তেওঁৰ মেনেজাৰ তিনিজন মুহিবুৰ ৰহমান আৰু কামাল উদ্দিন আৰু হবিবুৰ ৰহমান এই পাঁচজন মিলি পেলাই মোক কেনেকা ষড়যন্ত্ৰ কৰি পেলাই মোৰ ইঞ্চুৰেঞ্চত ফচাই পেলাই সিহঁতে মোক মোৰ নামত ইঞ্চুৰেঞ্চ কৰি পেলাই মোক ডেট বনাই সিহঁতে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছিল ৰেজাউল কৰিমৰ আগৰৰ উদ্যোগত 15 বছৰ ধৰি কাম কৰি আছিল শামছুলে শামছুলৰ অভিযোগ নিজৰ নামত কিছু সম্পত্তি দিম বুলি কৈ ৰেজাউল কৰিমে তেওঁৰ পৰা লৈছিল কিছু কাগজ পত্ৰত চহী আনকি সমজাই দিছিল নিজৰ ভোটাৰ কাৰ্ড পান কাৰ্ডো তাৰ পিছতে শিৱসাগৰত থকা এটা উদ্যোগলৈ শামছুলক পঠাই দিছিল ৰেজাউলে শামছুল ঘৰৰ পৰা আঁতৰত থকা সময়খিনিতেই শামছুলৰ পত্নীক ভাবুকি দি স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰত চহী লৈছিল ৰেজাউল বাহিনীয়ে সংবাদ মাধ্যমৰ সন্মুখত এই বৰ্ণনা দিবলৈ গৈয়ে কান্দি উঠিল শামছুলৰ পত্নী খালি সত্য কথা বলতাম এগুলো আমি চাইয়া দিয়েছি আমি যদি সত্য কথা বলি তা আমার দুইটা ছোৱালীও যাইব আমার লুরা যাইব আমি দেখি আমি মিশা মাতিছি সব মিশা করছি আমি আমার তার করণীয় আমারে বীমা কোম্পানীৰ পৰীক্ষণতহে পোহৰলৈ আহিল এই ভয়ংকৰ কাণ্ড শামছুলৰ নামত মৃত্যু বীমা কৰি 2 কোটি টকা আদায়ৰ পৰিকল্পনা কৰিছিল ৰেজাউল বাহিনীয়ে কিন্তু বীমা কোম্পানীৰ তৎপৰতাত সফল নহল ৰেজাউল বাহিনী সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক গোচৰ দিছে বীমা কোম্পানীয়ে বীমা কোম্পানীৰ গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়া চিকিৎসক কেচি গগৈ আৰু কবৰস্থান সমিতিৰ সম্পাদক হিলাল আহমেদক প্ৰশ্ন হয় গ্ৰেপ্তাৰ হ'বনে ৰেজাউল কৰিম চৌধুৰী কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে মানৱজ্যোতি বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট